দবকাবাসীৰ বাবে এটি গৌৰৱৰ খবৰ দবকাৰ 9 গৰাকীকৈ যুৱক যুৱতীয়ে উজ্বলাই তুলিলে দবকা কিয়নো দবকাৰ 9 গৰাকীকৈ যুৱক যুৱতীয়ে লাভ কৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দবকাৰ সাংমাজি পঞ্চায়তৰ 9 গৰাকী যুৱক যুৱতীয়ে লাভ কৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি ইয়াকে লৈ এতিয়া সাংমাজি পঞ্চায়তত আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইয়াৰে মদাৰতলি গাঁৱৰ হৈছে 5 গৰাকী প্ৰাৰ্থী মদাৰতলিৰ 5 গৰাকী যুৱক যুৱতী ক্ৰমে প্ৰিয়া বাগলাৰী ৰুবিনা খাকলাৰী কনিষ্ক বাগলাৰী অভিষিখা বড়ো আৰু চান কুমাৰ বড়ো ইপিনে সাংমাজি গাঁৱৰ পৰা সফলতা লাভ কৰা প্ৰাৰ্থীসকল হৈছে ক্ৰমে দিনেশ ৰংহাং দীপেন ৰংপি সাৰসিং হানছে আৰু ৰূপসং টেৰাং এই সকল প্ৰাৰ্থীয়ে এতিয়া সাংমাজিৰ লগতে দবকাবাসীক গৌৰৱান্বিত কৰি তুলিছে আৰু এই ফলাফলৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে পৰিয়াল তথা অঞ্চলবাসীয়ে আমি পুনৰবাৰ জনাব বিচাৰিছো সদ্য ঘোষিত চতুৰ্থ বৰ্গৰ চাকৰি সন্দৰ্ভত এক ভাল খবৰ দবকাবাসীৰ বাবে এটি গৌৰৱৰ খবৰ আমি জনাই আছো কাৰণ দবকাৰ 9 গৰাকীকৈ যুৱক যুৱতীয়ে উজ্বলাই তুলিবলৈ সক্ষম হৈছে দবকা 9 গৰাকীকৈ যুৱক যুৱতীয়ে লাভ কৰিবলৈ সক্ষম হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দবকাৰ সাংমাজি পঞ্চায়তৰ 9 গৰাকী যুৱক যুৱতীয়ে লাভ কৰিছে এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি আৰু এতিয়া দেখিবলৈ পোৱা গৈছে সাংমাজি পঞ্চায়তত এক আনন্দমুখৰ পৰিৱেশ ইয়াৰে মদাৰতলি গাঁৱৰ হৈছে 5 গৰাকী প্ৰাৰ্থী আৰু এই প্ৰাৰ্থীসকল ক্ৰমে প্ৰিয়া বাগলাৰী ৰুবিনা খাকলাৰী কনিষ্ক বাগলাৰী অভিষিখা বড়ো আৰু চান কুমাৰ বড়ো ইপিনে সাংমাজি গাঁৱৰ পৰা সফলতা লাভ কৰা প্ৰাৰ্থীসকল ক্ৰমে দিনেশ ৰংহাং দীপেন ৰংপি সাৰসিং হানছে আৰু ৰূপসং টেৰাং আৰু এই সকল প্ৰাৰ্থীয়ে এতিয়া সাংমাজিৰ লগতে দবকাবাসীক গৌৰৱান্বিত কৰি তোলা পৰিলক্ষিত হৈছে আৰু এই ফলাফলৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে পৰিয়াল তথা অঞ্চলবাসীয়ে নিউজ ডেস্ক ৰিপৰ্ট দবকা লাইভ